নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে মোৰ আন এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি দিনটোত মই কি কৰোঁ আপোনালোকে চাই থাককচোন সকলো ভিডিঅ'টো শেষলৈকে। ৰাতিপুৱা ভাত পানী বনাই এবাৰ খালোঁ, দ্বিতীয়বাৰৰ কাৰণে আকৌ বনাই আছোঁ। কি কৰোঁ চাই থাকক। মই ভাত বনাইও আছোঁ, তাৰ উপৰি মনতে ভাবিছোঁ কিবা বস্তু খাম। মা মানে সিদিনাখন পাপাৰ ঘৰলৈ যাওঁতে দি পঠিয়াইছিলে, কি দিছে চাওকচোন এবাৰ আপোনালোক সকলোৱে। আৰু আপোনালোকে দেখিলে খাওঁ খাওঁ লাগিব চাগে। অকলশৰীয়া যিকোনো বস্তু অকলে খাব মন নাযায়, লগত মানুহ থাকিলে ভগাই মিঠাই খাবলৈ যিমান মন যায়, তেনেকৈ অকলে থাকিলে মই বিশেষকৈ খাব নোৱাৰোঁ। বেলেগৰ কথা নাজানো বাৰু। চাওকচোন মই কি খাব লৈছোঁ, আৰু লগতে তলৰ পৰা মই কিবা খাব লৈছোঁ যে গম পাই মিচুৱে চিঞৰি আছে। মিচু মানে আমাৰ মোৰ মেকুৰীজনী। চাই থাকক ভিডিঅ'টো। মা দি পঠিওৱা জলফাই পাপা ঘৰলৈ যাওঁতে দিছিলে, তাকে গেটাৰখনত মাৰি খাওঁ বুলি ভাবিছোঁ। টেঙা কাটি হৈ গ'ল, খাম এতিয়া। আপুনি চাওকচোন টেঙা, আপোনালোকে সকলোৱে চাওকচোন টেঙাখিনি ইমান ধুনীয়া আছে নহয়, গোন্ধটোতে খাওঁ খাওঁ লাগিছে। টেঙা বুলি ক'লে অইন বস্তু মানে লোভ সামৰিব পাৰিলেও টেঙা বস্তুত অকণমান হেৰি হয় দিয়ক। সেইবোৰে অইনৰ নিচিনা নহয় যে চব সময়তে মানে প্ৰতিটো টেঙা দেখিলেই যে খাম, সেইটো নহয়। বহুত দিনৰ মূৰত খোৱাকৈ মোক একদম জিভা পানী পৰি গৈছে, খাওঁ কেতিয়া লাগি আছে। আপোনালোক মই কথাটো ক'ব পৰা নাই। খাম এতিয়া, পাপাকো দিম। চাই থাকক। বেছি নহয় বাৰু, আমি দুটা মানুহ যিহেতু অকণমানে, আৰু জলফাই মা বেছিকৈ দিয়া নাছিলে, কমকৈ দিছিলে, তাকে লৈছোঁ। পাপাক দি থওঁ, পাপাই খাই নে নেখায় আকৌ সেইটো এটা কথা নহয়। পাপাক দিমগৈ, পাপাই খাই নে নেখায় দিমগৈচোন। পাপা খাব লৈছে, এতিয়া মই খাওঁ। পাপাক দি থৈ আহিছোঁ, নাখাওঁ বুলি নক'লে যেনিবা, লৈছে খাম। মই মানে ভিডিঅ' কৰিব নোৱাৰিম এতিয়া, একদম খাই লওঁ আগতে। টেঙা খাই দিলোঁ, বহুত দিনৰ মূৰত খালোঁ, ভাল লাগিছে। কি ক'ম এতিয়া, মানে ইমান ধুনীয়া লাগিছে নহয়, এনেকৈ খোৱা নাই অকণমানে, খাই ভাল লাগিলে বোলো। ভিডিঅ'টো শেষলৈকে। আজিলৈ ইমানেই ভিডিঅ'টো, আৰু দীঘলৈ কৰি নাথাকোঁ। মোৰ টিউশ্যন আহিবই যিহেতু, টিউশ্যন কৰাৰ পিছত আৰু ভিডিঅ' বনাব সময় নহ'বই। প্ৰতিদিনৰ দৰে যিহেতু মই কুৱেশ্যনসমূহ দি আহিছোঁ, সকলোৱে ভিডিঅ'টো শেষলৈকে চাই থাকক। আজি কুৱেশ্যনসমূহত বুৰঞ্জীৰ ওপৰত সৰু সৰু কুৱেশ্যন কেইটামান লৈ আহিছোঁ, চাই থাককচোন আপোনালোক সকলোৱে। 1 নম্বৰ হৈছে চিলাৰায়ৰ প্ৰকৃত নাম কি? শুক্লধ্বজ। 2 নম্বৰ, চিলাৰায় কোন ৰজাৰ সেনাপতি আছিল? কোচ ৰজা নাৰায়ণৰ সেনাপতি আছিল। 3 নম্বৰ, প্ৰাচীন কামৰূপৰ ভাগ কেইটা? 4টা আছিলে, সেইকেইটা হৈছে ৰত্নপীঠ, কামপীঠ, স্বৰ্ণপীঠ, সৌমাৰপীঠ। 4 নম্বৰ হৈছে প্ৰাচীন অসমৰ প্ৰথম ৰজা কোন? মহিৰংগ দানৱ। আৰু 5 নম্বৰ হৈছে প্ৰাগজ্যোতিষৰ ৰজা নৰনাৰায়ণৰ কোনে নিধন কৰিছিলে? শ্ৰীকৃষ্ণই। 6 নম্বৰ, কোচ ৰাজ্য কোনে প্ৰতিষ্ঠা কৰিছিল? বিশ্বসিংহই। 7 নম্বৰ, কোন আহোম ৰজাই পাটকাই প্ৰথাৰ সৃষ্টি কৰিছিল? স্বৰ্গদেউ প্ৰতাপ সিংহ। 8 নম্বৰ, আহোম আৰু মোগলৰ শেষ ৰণখন হৈছে ইটাখুলি ৰণ। 9 নম্বৰ, আহোমৰ সৰ্বশেষ ৰজাজন কোন আছিল? পুৰন্দৰ সিংহ। 10 নম্বৰ, তলাতল ঘৰ কোনে সজাইছিল? ৰাজেশ্বৰ সিংহই। আজিৰ ভিডিঅ'টো ইমানেই। ভিডিঅ'টো চাই ভাল লাগিলে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।